Good morning viewers. কি খবৰ আপোনালোকৰ? এতিয়া ৰাতিপুৱা 11:30 বাজিছে। পুৰা বৰষুণ ঢালি আছে। আমি মামাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো। আইতা আৰু মামা চলি আছিলে। থবলৈ যাবলৈ ওলাইছো সকলোকে। আধা ওলাই হৈছে গায় মূৰ চোৱা নাই। এতিয়া সম্পূৰ্ণকৈ ওলাই পেলাই আপোনালোক সকলোকে দেখাম আৰু যামনে পুৰা দেখাই যাম ভিডিঅ'। আপোনালোকে সকলোৱে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। ওলালো সকলোৱে। এয়া আইতা, এয়া মামা ছোৱালী, এয়া ভণ্টি। এইফালে গাড়ী চলাইছে। এয়া মাহঁত, এয়া ছোৱালী আমাৰ জিও বহুত ফুৰিবলৈ ওলাইছে। আৰু এয়া আমি আহি আছো। ঘৰৰ পৰা ওলাইছে আৰু বহুত দূৰ আছে। বতৰ ডাৱৰীয়া পুৰা বৰষুণ অলপ আহি আছে। কেনেকুৱা লাগিছে ঘৰলৈ আহি? ধুনীয়াকৈ সাজি কাচি আহিছে একেবাৰে। ঘৰলৈ আহিছেতো। পৰিৱেশটো অলপ দেখাই দিছো, কি ধুনীয়া। সঁচাকৈ গাঁওখন বহুত ধুনীয়া।
এয়া পাইছোহি আৰু মামা ঘৰ ৰাস্তাতে দেখোন ট্ৰেক্টৰ খাই থলে দেখোন এইটো মানে মামা ঘৰলৈ যোৱা ৰাস্তাটো এইফালে আকৌ ট্ৰেক্টৰখন ৰাস্তাতে ৰখাই থৈছে এয়া আমি গাঁৱত সোমাই গ'লো পুৰা মামা ঘৰ মই ভিডিঅ' বনাই ৰাস্তাটো এতিয়াও পকী নহ'লগে তেতিয়াৰ পৰাই আমি জন্ম পাই এনেকে নব কেতিয়া পকা হ'ব ৰাস্তা বাৰু মই এমেলা খাব লাগিব চবেই এয়া নামঘৰ কৃষ্ণ ভিডিঅ' ওলাই যাব ভিডিঅ' বনাই আছো মামা ঘৰ পালোহি আৰু এটা পদূলি পাৰ হৈ মামাৰ ঘৰ এইখন মামাহঁতৰ বাঁহনি দেই মামাহঁতৰ বাঁহনি মামাহঁতৰ বাঁহনি আৰু ইয়াৰ মামা ঘৰ সোমাম এতিয়া এয়া মামাহঁতৰ কোনোবা এজনী যা গেটখন খুলিলে জানে ইয়াৰ গেট খুলিব এতিয়া পথাৰলৈহে পিল নহয় অকণমান থেপ থেপাই দিয়া এয়া পুৰণি মামাহঁতৰ এয়া মামাহঁতৰ পিছত দেখাই আছো বৌ বহি আছে কি কৰিছা ভিডিঅ' কৰিছো মাতি আছে এজনী কোন মাহী পলাইছে কেলে শুই আছা বহুত লং জাৰ্ণি ভাগৰ লাগি আছে চাগে শুই থাকা পানী খাই মেলি ওলাইছো আমি ঘৰলৈ যামগৈ এয়া চাওঁ এইফালে মই উঠাই দিম দেই পঠাই দিম তাৰপিছত এয়া খাই বুলি কৈ দিয়া এবাৰ কৈ দিয়া তাই বহুত লাজ কৰে মানে কেমেৰাতে আৰু এজনী খাই কম খাই ভাল পায় তাৰপিছত এতিয়া আমি যাওঁ দে মাতি আছে ভাত পানী খাই ওলালো ভিডিঅ' কৰিবলৈ নাপালোৱে তেনেকৈ ভাত পানী নিজে বনাবলগীয়া হ'ল সেইকাৰণে ভিডিঅ' বনাবলৈ নাপালোঁ এজনী মৰম লগা ছোৱালীজনী আজি আকৌ যাব ন ঘৰলৈ আহিছিলে কাপোৰ কানি বান্ধিলে কিতাপ বহি বান্ধিলে আকৌ আমাৰ লগত গুচি যাব বহুত ভাল লাগিছে দেহাজনী খাই কৰি দিয়া আকৌ বাই ওলাইছোঁ এজনী কেমেৰা ধৰিছোঁ কেমেৰা ধৰিবই নাজানে মই ইমান দিছোঁ জানো পাই এয়া আমাৰ যাবলৈ ওলাইছোঁ ঘৰত গৈ পেলাই ভিডিঅ' বনাম এয়া কাকলি আকৌ যাবলৈ ওলাইছা নাই তাই মাটি ৰুবগৈ আমাৰ ঘৰত বোকা দিছোঁ ঠিকছে বোকা দিছোঁ হ'ব দিয়ক আমি মামাৰ ঘৰৰ পৰা ওলাই আহিছোঁ গাড়ীত এয়া আহিছোঁ আইতাক থৈ আহিলোঁ এই ভণ্টি আকৌ আহিলে লগত লৈ আহিছোঁ তাইৰ লগত স্কুল বন্ধ 2 দিনমান হয় নহয়